हेलो एभ्रिवान কি খবৰ মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো মালাই পনীৰৰ এটা ৰেচিপি যেটো খাবলৈ বহুতেই সোৱাদ ভৰা হয় আৰু বনাবলৈও একেবাৰে ইজি মোৰ হাজবেণ্ডে আগতে পনীৰ খাই বহুতেই বেয়া পাইছিল কিন্তু যেতিয়াৰ পৰা মই তেখেতক এনেকৈ পনীৰ বনাই খোৱালো তেওঁ খাই বহুতেই ভাল পায় আৰু মই গ্যাৰান্টি দি কৈছো এনেকৈ এবাৰ পনীৰ বনাই খালে আপোনাৰ বাৰ খাবলৈ মন যাব তেন্তে বলক এটা দেৰি নকৈ ভিডিওটো ষ্টাৰ্ট কৰো আজি এই ৰেচিপিৰ কাৰণে মেইনলি মোক লাগিব 5টা পিয়াজ লৈছো মই ইয়াতে 10-15টা মানকে প্ৰায় কাজু আৰু কাঠবাদাম লৈছো দুটা কেঁচা জলকীয়া দুডোখৰ ডালচিনি তিনটা ইলাইচি চাৰিটা মান লং 6টা মান গুটি জালুক 4-5 ফুটামান নহৰু এটুকুৰা আদা এফালে এখন কেৰাহীত পানী পাতি ললো আৰু ইয়াতে মই এতিয়া আটাইখিনি বস্তু কিছু সময় বইল হ'বলৈ দিম প্ৰায় 10-15 মিনিট মান সময় ইয়া বইল কৰিব লাগিব আৰু এয়া মোৰ বইল হৈ গৈছে আৰু এইখিনি আপুনি বইল হোৱাৰ পিছত অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব আৰু ঠাণ্ডা হোৱাৰ পিছত আপুনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ব মিক্সিত গ্ৰাইণ্ড কৰাৰ আগতে আপুনি এই কাঠবাদামৰ পৰা যি ৰঙা বাকলিটো হেতু আঁতৰাই ল'ব আৰু বইল হোৱাৰ পিছত কাঠবাদামৰ এই ৰঙা বাকলিটো আঙুলিৰে অকমান প্ৰেছ কৰিলে অতি সহজভাৱে আঁতৰি যায় কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে 1 টিস্পুন জুখাৰে দিছো অলপমান গৰু ঘিউ আৰু লগতে এড কৰিম অলপ ৰাইচ ব্ৰেন অইল আপোনাৰ ওচৰত যদি ৰাইচ ব্ৰেন অইল নাথাকে তেন্তে ৰিফাইন অইল এড কৰিলেও হ'ব কিন্তু আপুনি ইয়াতে মিঠাতেল ব্যৱহাৰ নকৰিব এতিয়া মই একেবাৰে অকণমান কাশ্মীৰী লাল মিৰ্চ দিছো দেখা পাইছে একদম কম দিব এতিয়া মই তেলত এড কৰিছো মিক্সিত গ্ৰাইণ্ড কৰি লোৱা কাজু বাদাম পিয়াজ ইত্যাদিৰ পেষ্টটো আটাইখিনি হেতাৰে ভালদৰে মিক্স কৰি লৈছো আৰু এনেদৰে প্ৰায় 6-7 মিনিট লৈকে মই ভাজি থাকিব লাগিব আৰু হেতাৰে মাজে মাজে মিশ্ৰণখিনি লৰাই থাকিব যাতে তলত লাগি নধৰে আৰু মন কৰিব যাতে গেছটো আপোনাৰ একেবাৰে লো ফ্লেমত থাকে এতিয়া মই ইয়াতে পানী দিব লাগিব আৰু মিক্সি বাটিটোত লাগি থকা এক্সেছখিনিত মই অলপমান পানী যোগ কৰি তেনেকৈ ইয়াত দি ললো আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া মই ঢাকোন দি আকৌ 5 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ ৰাখি দিম 10 মিনিট হৈ যোৱাৰ পিছত মই ইয়াতে এড কৰিছিলো অলপমান নিমখ আৰু অকণমান শাহী পনীৰ মছলা যেটো মোৰ ভিডিও কৰিবলৈ থাকি গ'ল বেয়া নাপাব আপোনালোকে এই দুটা বস্তু দি ল'ব আৰু দিছো লগতে কিচেন কিং মছলা দিলে ইয়াৰ টেষ্টটো ধুনীয়া হয় আটাইখিনি ভালদৰে এতিয়া মই হেতাৰে মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছতে মই ইয়াতে এড কৰিম গৰু গাখীৰ আপোনালোকৰ ওচৰত যদি গৰু গাখীৰ নাথাকে তেন্তে আমুল তাজা দিব পাৰে আৰু এতিয়া মই কাটি থোৱা পনীৰ কিউবছখিনি ইয়াতে এড কৰি ল'ম মই এনেকৈ কেঁচাকৈ দিছোঁ আপোনালোকে যদি এনেকৈ বেয়া পায় তেন্তে আপোনালোকে অকণমান ফ্ৰাই কৰি ল'ব পাৰে পনীৰটো কিন্তু মালাই পনীৰত পনীৰটো কেঁচাকৈ দিলেহে বেছি টেষ্ট হয় পনীৰখিনি এড কৰাৰ পিছত হেতাৰে অলপমান লৰাই ল'ব ভালদৰে আৰু তাৰ পিছত এইখিনি মই এতিয়া ঢাকোন দি প্ৰায় 10-12 মিনিটৰ কাৰণে সিজিবলৈ ৰাখি দিম আৰু গেছটো মিডিয়াম ফ্লেমত হ'ব আৰু এই 10 মিনিটৰ মাজে মাজে কিন্তু চেক কৰি থাকিব হেতাৰে গ্ৰেভিখিনি ভালদৰে লৰাই থাকিব যাতে তলত লাগি নধৰে আৰু এয়া দেখিছেনে মোৰ গ্ৰেভিকন প্ৰায় ডাঠ হৈছেগে আৰু ইমানটো জুখতে মই ৰাখি দিম ইয়াতকে বৰ বেছি কৰিলেও ভাল নালাগে গ্ৰেভিটো আৰু কম কৰিলেও ভাল নালাগে আৰু এনেকুৱাতে মই দিছো এতিয়া অকণমান ব্লেক পেপাৰ পাউডাৰ আৰু হেতাৰে আটাইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া মোৰ প্ৰায় পনীৰ ৰেডি হৈ গৈছে এতিয়া মই ঢাকোন দি 2 মিনিটৰ কাৰণে থৈ দিম তাৰ পিছত মই গেছটো অফ কৰি দিম আৰু এয়া মোৰ একদম টেষ্টি ইয়াম্মি পনীৰ ৰেডি হৈ গৈছে যিসকলে পনীৰ খাই ভাল পায় তেওঁলোকেতো অবিয়াছলি মালাই পনীৰটো ভাল পাবই কিন্তু যিসকলে পনীৰ বেয়া পায় আপোনালোকে এনেকৈ কেতিয়াবা পনীৰ বনাই খাই চাবচোন খাবলৈ বহুতেই সোৱাদ ভৰা হয় সো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে আজি মোৰ এই পনীৰৰ ৰেচিপিটো ভাল পালে আৰু যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা তেন্তে জলদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ তেন্তে আহিছোঁ সুস্থ থাকক আৰু সুস্থ খাওক